কবিতাটিৰ শিৰোনাম তোৰ দৰে ময়ো গাম ঐনিতম। কবি বিভাস দেৱনাথ। ক্ৰমশ নৈখন শান্ত হৈ পৰিছিল। নিমাত নিস্তব্ধ নিৰ্জনতাৰ প্ৰেমিক ঢলবোৰে লাহে লাহে আঁকোৱালি লৈছিল এটি ঐনিতম। উপঙি আহিছিল ক্ৰন্দনৰ প্ৰতিধ্বনি। অনাহাৰ অনিদ্ৰাৰ ওচৰত ধৰা খাই বিষাদ হৈ পৰা এটি দিগন্তৰ সুৰ। বিশ্বাস হোৱা নাছিল নৈখনেও যে চকুলো টুকিব জানে। দেখা পাইছিল নৈৰ যন্ত্ৰণা, সোঁতৰ উচুপনি আৰু মোৰ দুচকুৰ বিষাদ টোপোলাৰ সতে আৰম্ভ হৈছিল পাৰত দম দমকৈ জ্বলি উঠা শ শ চিতাৰ মাজত মোৰ চিনাকি, মোৰ বুকুৰ অমাৱস্যাত জোনাককৈ আশাৰ ৰেঙনি বিলোৱা ঐনিতমৰ বিদায়ী যাত্ৰা। দগ্ধ দুৰ্বাৰ, দগ্ধ হেজাৰ বচিনাকি। নৈৰ গতি মই অকলেই সলাব নোৱাৰো। নৈৰ গাত নাই দুখ। নৈ অজ্ঞাত, নৈ পৰাধীন, ববলৈ জানে, মাথো ববলৈ ধৰে। আঁকোৱালি আঁকোৱালি শোকত ম্ৰিয়মান নিৰ্দোষী এই নৈ। চেঁচা উচুপনিবোৰ মাথো মই দেখো মোৰ চকুৰ সতে। মই অসহায়, ঘূৰাই আনিব নোৱাৰো সেই ঐনিতম। সোঁৱৰণিৰ পৃষ্ঠাত কেৱল লিপিবদ্ধ কৰিছো তোৰ। হয়তো এদিন মোৰ কণ্ঠত তোৰ আত্মাই দেখিব দিগন্ত। তোৰ দৰে ময়ো গাম ঐনিতম। বিষাদৰ সলনি সুৰবোৰ কৰি তুলিম মৃত্যুঞ্জয়।